মই যাওঁতে ওলাইছিল আৰু তেতিয়া মানুহ মুখ্যমন্ত্ৰী হৈ যায় গতিকে ভূপেন বৰাৰো ভাল দিন আহিছে অপায় মই যাওঁতেও এইবিলাক নাটক কৰিছিল তেতিয়া মই মুখ্যমন্ত্ৰী হৈ গ'লো এইটো হ'ল আপোনালোকে কৰিব খোজা এটা প্ৰতিবাদ বিজেপিতো প্ৰতিবাদ নাই বিজেপিতো মই কোনো প্ৰতিবাদ দেখুওৱা নাই আপোনালোকে বিচাৰিছে যে এটা প্ৰতিবাদ হওক কংগ্ৰেছে বিচাৰিছে যে ভূপেন বৰাই যাতে সন্মানটো নাপায় কিন্তু আমি সন্মান দিমেই আৰু মুখ্যমন্ত্ৰী হিচাপে মই কৈছোঁ যে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টিয়ে ইতিমধ্যে ডিচিশ্যন লৈ থৈছে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টিয়ে ইতিমধ্যে ডিচিশ্যন লৈ থৈছে আমাৰতো 80টা সিটত নাম সব ৰেডি হৈ আছে এবাৰ দিল্লীত গ'লে হৈয়ে যাব ভূপেন বৰাৰ নামো বিবেচনাত আহিব তেওঁ যিহেতু বিপুৰীয়াৰ বিধায়ক আছিলে বিপুৰীয়াৰ ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব আমি কি কৰিম আমাৰতো কোনো ভেকেন্সি নাই আমি বিধায়কক আনি টিকট ক'ৰ পৰা দিম আমাৰটোতো টিকট সিলেকশ্যনটো প্ৰায় হৈয়ে গ'ল আমাৰতো 80টা সিটত নাম সব ৰেডি হৈ আছে এবাৰ দিল্লীত গ'লে হৈয়ে যাব গতিকে আমাৰ ইয়াততো সিটৰ কোনো ভেকেন্সি পজিশ্যনে নাই এজিপিতটো গ'লে নহয় ধৰক এতিয়া সোনাইৰ বিধায়ক UDFৰ পৰা এজিপিত আহিব সেইটো তেওঁলোকৰ অলৰেডি আণ্ডাৰষ্টেণ্ডিং হৈয়ে গৈছে সেইটো এটা বেলেগ কিন্তু বিজেপিত বিধায়ক কোন আহিব কমলাক্ষ পুৰকায়স্থ আহিব বসন্ত দাস আহিব শশীকান্ত দাস আহিব এইখিনিতো আহিব বুলি আমি সবেই জানোৱেই আৰু তেওঁলোকক আজি আমি ইমান দিন বিজেপি বুলি ধৰি ৰখাও নাই ৰাজ্যসভাৰ 5 তাৰিখে নামাংকন আছে বিপুৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম ভূপেন বৰাৰ নামো বিবেচনাত আহিব তেওঁ যিহেতু বিপুৰীয়াৰ বিধায়ক আছিলে বিপুৰীয়াৰ ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব কোনো নাই কোনো ক্ষোভ নাই বিজেপিত সেইবিলাক নিয়মে নাই আপোনালোকে চেষ্টা কৰিব এইটো মই জানো কিন্তু চেষ্টাটো সফল নহ'ব